যেটা কৰিছে সেইটো আপোনালোকে গম পাইছে তাৰ বিষয়টো হ'ল চাবুৱা অঞ্চলৰ পানী সাধনা আৰু উত্তৰণ এই বিষয়ে বিশেষকৈ আলোচনা কৰিব বাইদেউ আছে মহন্ত বাইদেউ আছে তেখেতে নিশ্চয়কৈ এই বিষয়ে ভালকৈ ক'ব আপোনালোকে কিন্তু এটা অকণমান মই চমুকৈ দুটা কথা কৈ লৈছোঁ উদ্বোধক হিচাপে মোৰ বিশেষ দায়িত্ব ইয়াত নাই উদ্বোধক হিচাপে মোৰ বিশেষ কামটো হ'ল বা নিৰ্দিষ্ট কামটো হ'ল যে তেওঁলোকৰ এটা আলোচনাখনৰ এটা মুকলি এটা কৰি নিৰ্দিষ্ট এটা আগবঢ়ি চাবুৱা অঞ্চলৰ পানী সাধনা বুলি ক'লে আমি সাধাৰণতে সাহিত্য কৰ্মৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছে বা যিসকলে সাহিত্য কৰ্মৰ বিভিন্ন দিশত কাম কৰি আছে তেওঁলোকৰ যিখিনি ঘনিষ্ঠ অৱদান সেইখিনি কথা মনত লাগে এতিয়া পানী সাধনা বুলি নহয় সাহিত্যৰ ক্ষেত্ৰতে নহয় মই বিশিষ্টভাৱে এই অঞ্চলটোক লৈ গৌৰৱ কৰিবলগীয়া বহুত আছে কাৰণ এই অঞ্চলটোত কি নাই আপোনালোকে বিশেষভাৱে যদি মন কৰে এই অঞ্চলটোত ক্ৰীড়াৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শী লোকসকল আছে ইয়াত সত্ৰীয়া সংস্কৃতিৰ সাধকসকল আছে ইয়াত সাহিত্যৰ লোকসকল আছে ইয়াত ৰাজনৈতিক ব্যক্তি আছে ইয়াত সমাজ সচেতন ব্যক্তি আছে ইয়াত বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান যিমানখিনি আছে সৰু এটা অঞ্চলত আৰু এইখিনি সমূহ অনুষ্ঠান প্ৰতিষ্ঠানে চৰকাৰীতকৈ বিশেষ কিছুমান ব্যক্তিৰ চেষ্টা বা প্ৰতিষ্ঠাত এই অনুষ্ঠানটো প্ৰতিষ্ঠিত হৈছে গতিকে এটা বৰ্ণাঢ্য অনুষ্ঠান এটা ঐতিহাসিকভাৱে এটা সাংঘাতিকভাৱে এটা বৰ্ণাঢ্য বা বহুমাত্ৰিকতা থকা অঞ্চল আৰু সেই অঞ্চলত স্বাভাৱিকতেই বাণী সাধনাৰ কথা কয় বাণী সাধনাৰ কথা ক'বলৈ গ'লে আমি যেতিয়া সাহিত্যৰ কথা কৈছোঁ যে সাহিত্যৰ বিভিন্ন বিষয় আছে গতিকে সাহিত্য যিসকলে ৰচনা কৰিছে তেওঁলোকে হয়তো কোনোবাই গল্প লিখিছে কোনোবাই হয়তো কবিতা লিখিছে বা উপন্যাস লিখিছে আমি সাহিত্য বুলি ক'লে গল্প কবিতা উপন্যাস এনেকুৱা ধৰণৰ ৰচনাখিনিকে ভাবি থাকোঁ কিন্তু এই কথাও মনত ৰাখিব লাগিব যিসকলে নাটক লিখিছে এই চাবুৱা অঞ্চলৰ নাট্য শিল্পত এটা আগবঢ়া তেওঁলোকৰ এটা নাম আছে সুনাম আছে যিসকলে নাটক কৰিছে যিসকলে নৃত্য কৰিছে যিসকলে গায়ন বায়ন প্ৰদৰ্শন কৰিছে গায়ন বায়নৰ লগত চৰ্চাত যিসকল জড়িত হৈ আছে যিখিনি বিভিন্ন সংস্কৃতিৰ দিশত যেনে গান লিখিছে বা নৃত্য এটা ৰচনা কৰিছে বা এটা পাৰফৰ্মিং আৰ্ট যিটো এটা এইবিলাকৰ সংস্কৃতিৰ লগত যিসকল জড়িত আছে সেই গোটেইখিনিকে আচলতে আমি এটা বহল অৰ্থত বাণী সাধনা বুলি ক'ব পাৰোঁ যেতিয়া মোৰ এটা মনত পৰে যে ভূপেন হাজৰিকা যেতিয়া অসম সাহিত্য সভাপতি নিৰ্বাচিত হৈছিলে তেতিয়া বহুতে এটা মত কোৱাকৈ কৈছিলে যে তেওঁলোকৰ সাহিত্য ৰচনা কৰা নাই তেওঁ কি সাহিত্যিক গতিকে আমাৰ এই এটা মনোবৃত্তি আছে যে আমি গল্প ৰচনা কৰা কবিতা ৰচনা কৰা উপন্যাস ৰচনা কৰা মানুহখিনিয়ে সাহিত্যিক বাকী গান এটা ৰচনা কৰা বাকী এটা সংস্কৃত নৃত্য এটাৰ যিটো নিৰ্দেশনা কৰা বা এটা নৃত্য এটাৰ ৰূপ এটা দিয়া এইখিনি হয়তো আমি সাহিত্যৰ বিষয়ে নলওঁ কিন্তু পশ্চিমীয়া জগতত সাহিত্যৰ অৰ্থটো বহুত ব্যাপক তেওঁলোকে বিজ্ঞানৰ ৰচনাখনকো সাহিত্য সেইকাৰণে তেওঁলোকৰ নামটো হ'ল চাইণ্টিফিক লিটাৰেচাৰ এই লিটাৰেচাৰ শব্দটোৰ অৰ্থ বহুত ব্যাপক আমি লিটাৰেচাৰটো সমাৰ্থক হিচাপে অসমীয়াত সাহিত্য বুলি কওঁ কিন্তু অসমীয়া সাহিত্যত আমি বৰ বা অসমীয়াত বুলি নহয় ভাৰতবৰ্ষতে সাহিত্যৰ বিষয় বুলি ক'লে আমি বৰ ঠেক গণ্ডিৰ ভিতৰত আমি কথাবিলাক আলোচনা কৰোঁ যেতিয়া বৈজ্ঞানিক ৰচনা এটা আজি বিজ্ঞান ধৰণী জাৰ্নেল এখনত যদি এজন গৱেষকে এটা ৰচনা লিখিছে বা এটা নিবন্ধ লিখিছে সেইটো এটা চাইণ্টিফিক লিটাৰেচি এটা বৈজ্ঞানিক সাহিত্য কৰ্ম গতিকে সাহিত্য কৰ্মটো আমি অকল সৃষ্টিশীল সাহিত্য সৃষ্টিশীল বুলি ক'লে কথাটো আকৌ এটা আমি বহল অৰ্থত চিন্তা কৰিব লাগিব সৃষ্টিশীল বুলি ক'লে অকল গল্প কবিতা নিজে সৃষ্টি কৰা সৃষ্টিশীল সাহিত্য সৃষ্টিশীল সাহিত্য এটা নৃত্যতো থাকিব পাৰে সৃষ্টিশীল সাহিত্য এটা গানত থাকিব পাৰে সৃষ্টিশীল সাহিত্য এটা মানুহে কথা কোৱা যেনেকুৱা সংস্কৃতিৰ লগত জড়িত হৈ থাকিব ক্ৰিয়েটিভ সৃষ্টিশীলতা এটা নিৰ্দিষ্ট গণ্ডিৰ ভিতৰত আবদ্ধ নহয় গতিকে এই কথাবোৰ আমি অকণমান মনলৈ ৰাখিব লাগিব যিসকল মানুহে কেৱল গল্প কবিতা বা উপন্যাস চৰ্চা কৰাটোৱেই যে সাহিত্য নহয় যিসকলে ভাল প্ৰবন্ধ লিখি আছে যিসকলে নিবন্ধ এটা লিখি আছে সেইটো এটা সাহিত্য যিসকলে গান লিখিছে এখন সুন্দৰ নাটক তেওঁলোকে ৰচনা কৰি উলিয়াইছে নাটকখন নিৰ্দেশনা কৰি তাক পৰিৱেশন কৰিছে এইও এটা সাহিত্যৰ অংগ গতিকে বাণী সাধনা বুলি ক'লে আমি চাবুৱা অঞ্চলত যদি বাণী সাধনা কৰাৰ কথা আমি যদি চিন্তা কৰিব যাওঁ যে আমাৰ কোন কেনেকে ধৰণৰ এটা বাণী সাধনা চাবুৱাৰ এটা ঐতিহ্য কি আছে তেতিয়াহ'লে আমি সমগ্ৰ এই মানুহখিনিক সাঙুৰি ল'ব লাগিব সেইকাৰণে
আমি যেতিয়া সাহিত্য কৰাৰ মানুহবিলাকৰ কথা আলোচনা কৰোঁ তেতিয়া নিৰ্দিষ্টভাৱে বহল পৰিসৰলৈ গৈ আমি অকল এই গল্প উপন্যাস কবিতা ৰচনা কৰা মানুহখিনি বাহিৰেও যিখিনি মানুহে সাহিত্যৰ বিভিন্ন বিষয়ৰ লগত জড়িত হৈছে সাহিত্য পাঠকো এজন ডাঙৰ সাহিত্যিক কাৰণ এটা ৰচনা এতিয়া এটা গল্প ধৰি লওক আজি আপুনি এটা গল্প লিখিছে বা কোনোবা এটা গল্প লিখিছে সেই গল্পটোৰ লিখকজনৰ গল্প হ'ব পাৰে কিন্তু সেই গল্পটো আচলতে পাঠকজনৰহে গল্প গতিকে পাঠকজনেও নিজৰ এটা সাহিত্যৰ এটা তেওঁলোকৰ ডাঙৰ বৰঙণি থাকে পাঠকজনে যদি গল্পটো নপঢ়ে তেতিয়াহ'লে সেই সৃষ্টিশীলতাৰ কোনো অৰ্থ নাথাকে আৰু দ্বিতীয় এটা কথা যে প্ৰতিটো গল্পই প্ৰতিখন উপন্যাস প্ৰতিটো কবিতাই এজন মানুহৰ নিজৰ সৃষ্টি হ'ব পাৰে কিন্তু সেই সৃষ্টিটো পাঠকে নিজৰ মনত নিজৰ ভিতৰকৈ যিটো এটা ৰূপ তৈয়াৰ কৰে তেওঁ এজন সৃষ্টিশীল সাহিত্যিকৰ পৰ্যায়লৈ গুচি যায় আপুনি এটা গল্প পঢ়িলে বা মই এটা গল্প পঢ়িলে মই যি ধৰণে এটা ধৰি লওক এজন মানুহৰ কথা লিখিছে এটা গল্প এজন বেপাৰী মানুহৰ কথা লিখিছে এজন কৰ্মব্যস্ত মানুহৰ কথা লিখিছে ধৰি লওক বজাৰৰ মানুহজনৰ কথা লিখিছে সেই মানুহজনৰ গল্পটো পঢ়াৰ লগে লগে মই মোৰ নিৰ্দিষ্ট মনৰ বাবে মই এটা ৰূপ তৈয়াৰ কৰিম তাৰ এটা কল্পনা এটা মোৰ মাজলৈ আহিব কিন্তু সেই কল্পনাটো মই যি কৰিম আপুনি যেনেকৈ সেই কল্পনাটো কৈছে আপোনালোকৰ মোৰ কল্পনাটো দি দিব সেইকাৰণে কয় যে আচলতে এখন উপন্যাস বা এটা গল্প হাজাৰবাৰ তৈয়াৰ হয় এজন মানুহে লিখে কিন্তু প্ৰতিজন পাঠকে সেই গল্পটো নিজৰ ধৰণে পঢ়ে নিজৰ ধৰণে এটা ছবি নিয়ন্ত্ৰণ কৰে এখন উপন্যাস এজন মানুহে লিখে কিন্তু সেই যেতিয়া হাজাৰ হাজাৰ পাঠকে পঢ়ে প্ৰত্যেকজনে নিজৰ মাজত এখন উপন্যাস তৈয়াৰ কৰে নিজৰ নিজৰ এটা গল্প তৈয়াৰ কৰে নিজৰ নিজৰ মাজত এটা কাহিনী তৈয়াৰ কৰে গতিকে সেই মানুহবোৰে যিখিনি সেই ৰস আস্বাদন কৰিব পাৰে ৰসাস্বাদন গতিকে ভাল ৰসিক পাঠক এজনৰ ৰসিকনৰ মানে এজন গুৰুত্বপূৰ্ণ মানুহ আৰু সেই ৰসিক পাঠকজনৰ যোগেদি সাহিত্য এটা পূৰ্ণ হৈ গ'ল গতিকে এইখিনি কথা কিন্তু যিয়ে নহওক চাবুৱা অঞ্চলৰ যদি বাণীসাধনা আৰু উত্তৰণৰ কথা চাবলৈ যায় তেতিয়াহ'লে মই এটা আগৰ পৰাই লক্ষ্য কৰিছিলোঁ যে এই অঞ্চলত বিভিন্ন ধৰণৰ প্ৰতিভা লুকাই আছে এই অঞ্চলত সাহিত্য লগত জড়িত থকা মানুহ আৰু সাহিত্য সৃষ্টি কৰা মানুহৰ অভাৱ হোৱা নাই কাৰণ এই যে আপোনালোকে এখন কিতাপ আপোনালোকৰ ওচৰত আছেনে নাজানো মই নাজানো এইখন জীৱন জেউতি চাবুৱাৰ সাহিত্যসকলৰ চমু জীৱনী বুলি এখন উলিয়াইছিলে এইখন ইন্দ্ৰজিৎ ফুকন ডাঙৰীয়া তেখেত ঢুকালে তেখেত নাই এতিয়া আৰু তাত আছিলে ভাগ্যেশ্বৰ গগৈ ডাঙৰীয়া 2007 চনত এই কিতাপখনত আপোনালোকে চাব যে ইয়াত তেওঁলোকে বৃহত্তৰ চাবুৱা অঞ্চলৰ সাহিত্যকৰ্মীসকলৰ এখন জীৱনী তৈয়াৰ কৰিছে ইয়াত প্ৰায় 73জন লোকৰ জীৱনী তেওঁলোকে ইয়াত সংলগ্ন কৰিছে ইয়াত আৰম্ভ কৰিছে তেওঁলোকে নাৰায়ণ ধুন্দৰ ডাঙৰীয়াৰ লগত এতিয়া নাৰায়ণ ধুন্দৰ ডাঙৰীয়াৰ কথা ক'বলৈ মই নাজানো আপোনালোকে বেছি ভালকৈ জানিব চাবুৱা অঞ্চলৰ তেওঁলোকৰ যিটো এটা পুথিভঁৰাল তৈয়াৰ হৈছিলে গতিকে সেই পুথিভঁৰালটো কিন্তু চাগে এতিয়া বৰ ভালকৈ কাৰ্যক্ষম হৈ থকা নাই গতিকে তেখেতক স্মৰণ কৰাটো আমাৰ দায়িত্ব হিচাপে ঠিকেই আছে কিন্তু ইয়াৰ পাছৰ পৰ্যায়খিনি আগবঢ়াই লৈ যাবৰ কাৰণে যি চেষ্টা লাগে সেই চেষ্টাখিনি হয়তো কিছুমান ক্ষেত্ৰত অভাৱ হৈছে আৰু যিয়ে নহওক এই কিতাপখনত ইমানখিনি মানুহৰ কথা লিখা আছে আৰু ইমানখিনি অৱদানৰ কথা লিখা আছে সৰু কিতাপ এখন বৰ বেছি ডাঙৰ এটা নহয় কিন্তু মই দেখিছোঁ যেতিয়া কিতাপখন মই হাতত লৈছিলোঁ যেতিয়া 2007 চনত ইন্দ্ৰজিৎ ফুকন ডাঙৰীয়া তেখেত মোৰ ওচৰলৈ গৈছিলে ভাগ্যেশ্বৰ গগৈ ডাঙৰীয়া তেখেত মোৰ ওচৰলৈ গৈছিলে তেতিয়া মই ভাবিছিলোঁ যে এইখন কিতাপ প্ৰকাশ কৰিব খুজিছে চাবুৱাৰ সাহিত্যকৰ্মীসকলৰ কাৰণে কিমান মানুহ পোৱা যাব চাবলৈ যে ইমানখিনি কিতাপ এখন কৰিবৰ কাৰণে তেতিয়া টকা পইচাৰ অসুবিধা কিমান মানুহ পোৱা যাব গতিকে ইন্দ্ৰজিৎ ফুকন ডাঙৰীয়াই কৈছিলে যে হ'ব আমি আগবাঢ়ো এইখন আমি কৰি থৈ যাম কিন্তু তেওঁলোকে এটা ডাঙৰ কাম কৰি থ'ব যে ইয়াত বিভিন্ন মানুহৰ তেওঁলোকে কি কি ৰচনা কৰিছিলে কেনেধৰণে বিভিন্ন ক্ষেত্ৰত জড়িত হৈ আছিলে আনকি বাতৰি কাকতৰ সংবাদদাতা বা সংবাদ জগতৰ লগত যিসকল লোক জড়িত আছে তেওঁলোকো একোজন সৃষ্টিশীল লেখক কাৰণ তেওঁলোকে এটা যেতিয়া সংবাদ এটা তৈয়াৰ কৰে এই সংবাদটো উকা সংবাদ নহয় এই সংবাদটো আক্ষৰিক শব্দ কিছুমান নহয় এই সংবাদটোৰ মাজত তেওঁলোকৰ এটা বাৰ্তা থাকে
তেওঁলোকে এটা বাৰ্তা সৃষ্টি কৰে সমাজৰ কাৰণে এটা কিবা এটা অৱদান হিচাপে সমাজক কিবা এটা আঙুলিয়াই দেখুৱাব খোজে গতিকে এইটো এটা সৃষ্টিৰ সাহিত্য গতিকে আজি পৃথিৱীৰ বিখ্যাত সাংবাদিক কিছুমান আছে আজি ঠাউকতে নাম মনলৈ অহা কুলদীপ নাৰায়ণ নিচিনা সাংবাদিক এজন আছে যিজনৰ লিখাখিনি পঢ়ি গ'লে আপোনাৰ এখন উপন্যাস বা এটা গল্প পঢ়াৰ যিটো আনন্দ পোৱা যায় এই পৰ্যায়ৰ আনন্দ আপুনি তাত পাব পাৰে খুশৱন্ত সিং এজন আছিলে সাংবাদিক মূলতঃ এজন সাংবাদিক কিন্তু তেওঁ সাহিত্যিক বা তেওঁ কৌতুক লিখক বা ৰস ৰচনা লিখক হিচাপে আজিও ইমান সমাদৃত গোটেই পৃথিৱীয়ে তেওঁলোকৰ নাম আৰ কে নাৰায়ণ গতিকে সাংবাদিকসকলেও যে এজন কেনেধৰণৰ সৃষ্টিশীল সাহিত্যকৰ্মীৰ দৰে হ'ব পাৰে সেই তুলনা পৃথিৱীত আছে ভাৰতবৰ্ষত গতিকে সংবাদদাতা লিখাসকলেও আমাৰ এইকাৰণে কৈছোঁ যে ইয়াত বহুত কেইজন মানুহৰ কথা আছে যিসকলে চাবৰ সংবাদ জগতৰ লগত জড়িত এই সৰু অঞ্চলটোৰ পৰা আচৰিত ধৰণে কেইবাজনো সংবাদদাতা আছিলে যিসকলে অসমীয়া সংবাদ পত্ৰ বুলিয়ে নহয় ইংৰাজী সংবাদ পত্ৰ আনকি সৰ্বভাৰতীয় সংবাদ পত্ৰতো তেওঁলোকে তেওঁলোকৰ সংবাদ বা নিউজ বা তেওঁলোকে দিছিলে গতিকে সেই এটা সৰু অঞ্চল এতিয়াতো চাবুৱাখন বহুত আগবাঢ়ি এতিয়া চাবুৱাত যি ধৰণে এটা বৃহৎ মানুহৰ সংখ্যা পত্ৰকাৰী বাকী দোকান পোহাৰ আদি কৰি কিন্তু সেই সময়ত চাবুৱাটোত এটা সৰু অঞ্চল আছিলে যেতিয়া গণেশ মহন্ত তেওঁলোকে যেতিয়া সংবাদৰ লগত জড়িত আছিলে তেতিয়াতো সেই এটা সৰু অঞ্চলৰ পৰা সৰ্বভাৰতীয় বা ইংৰাজী বাতৰি কাকতলৈকে সংবাদ প্ৰেৰণ কৰিব পৰাটো আৰু সেই সংবাদটো যেতিয়া বাতৰি কাগজৰ পৃষ্ঠা আছিলে মুঠে 1 2 3 4 5 6 মাজত এখিলা দিয়ে 6 পৃষ্ঠা আৰু কেইখনমান বাতৰি কাকত আছে গতিকে সেই 6 পৃষ্ঠা বাতৰি কাকত আৰু কেইখনমান বাতৰি কাকতৰ মাজত নিজৰ বাতৰিটো স্থান দিবৰ কাৰণে সেই এটা সংবাদটো গুৰুত্বপূৰ্ণ হ'ব লাগিব আৰু সংবাদ লিখাৰ ধৰণটো তাৰ মাজত প্ৰকাশ পোৱা তেওঁ দৃষ্টিভংগীটো তেওঁ মনোবৃত্তিটো কেনেধৰণৰ হ'ব লাগিব গতিকে সেই ধৰণৰ এটা তেওঁলোকে এটা মান বিশিষ্ট এটা বিশেষ মান বিশিষ্ট এটা সংবাদ তৈয়াৰ কৰিব পাৰিছে